বর্তমান যেটো খেল চলি আছে ফুটবল প্রতিযোগিতা আপনার স্বর্গীয় চন্দ্রদিবাকর নার্জারি আজি ষষ্ঠ খেল চলি আছে মানে চলিল এই খেলখনত আপনার দতমা স্পোর্টস এসোসিয়েশন তেওঁলোকে 5-1 গোলত জিকিলে আৰু ভাওলাগুৰি ব্লু ষ্টাৰ যেটো ক্লাব তেওঁলোকে হাৰিলে তথাপিও এইখন খেলত চেম্পিয়ন টিমে পাব আপোনাৰ নগদ 31,000 টকা লগত ট্ৰফি আৰু ৰানাৰ্ছ আপ পাব আপোনাৰ নগদ 21,000 টকা লগত ট্ৰফি আৰু যিজন বেষ্ট প্লেয়াৰ তেখেতক 5,000 টকা নগদ দিয়া হ'ব লগতে ট্ৰফি তো ইয়াত যিখন খেল চলি আছে আমাৰ এই অঞ্চলত তেনেকুৱা আছে বিশেষ তেনেকুৱা খেল নহয় আজি ষষ্ঠবাৰৰ কাৰণে চন্দ্ৰদিবাকৰ নাৰ্জাৰী দাদাৰ যেটো হৰণী ফুটবল ট্ৰফি এইখন খেল চাই পেলাই সমূহ ৰাইজে যথেষ্ট সন্তুষ্ট পাইছে মই নিজে আজি পৰিচালনা সমিতিৰ সভাপতি হিচাপে যথেষ্ট মানে সুখী হৈছো আৰু খেলখন যথেষ্ট উত্তেজনামূলক আছিল কম্পিটিটিভ আছিল আৰু আগৰ খেলবোৰতো তেনেকুৱা কম্পিটিটিভ আমি দেখা পালো তথাপিও আজি মানে যি নহওক ভাগ্যক্ৰমে মানে দতমা যেটো স্পোর্টস এসোসিয়েশন তেওঁলোকে জিকিলে আৰু ট্ৰফি চেম্পিয়ন হ'ল অৰ্থাৎ দাদা মানে চন্দ্ৰদিবাকৰ নাৰ্জাৰী নামত যেটো ট্ৰফি দিয়া হৈছে ইয়াত আমাৰ মানে বাইদেউ আছে দিবাকৰ দাদাৰ মানে সংগিনী আৰু ল'ৰা ইয়াত এজন আছে সিহঁতে 7জন দাদা ভাই তেওঁলোকৰ যেটো মনৰ ইচ্ছা যেহেতু চন্দ্ৰদিবাকৰ দাদাও মানে যথেষ্ট খেলপ্ৰেমী আছিল আৰু অঞ্চলত এজন মানে সমাজকৰ্মী হিচাপে তেখেতৰ নাম আছে তো তেখেতৰ হৰণী আৰু স্মৰণত যেটো খেল দিছে নিশ্চয় নতুন প্ৰজন্মৰ নিউ জেনাৰেশ্যনৰ প্ৰতি নিশ্চয় এটা ইনস্পিৰেশ্যন বুলি মই ভাবোঁ আৰু আমি পৰিচালনা কমিটিৰ ফালৰ পৰাও বিনাকাটা মৌজা ক্লাব কাম লাইব্ৰেৰীৰ ফালৰ পৰাও এইখিনি আশা কৰিছোঁ যে নতুন প্ৰজন্ম যথেষ্ট এইখন খেল চাই পেলাই বা তেনেকুৱা খেল চাই পেলাই নিশ্চয় সিহঁতে ইনস্পিৰেশ্যন এটা পাব আৰু ভৱিষ্যতত খেল জগতত নিজৰ জীৱন মানে গঢ়ি তোলাত যথেষ্ট সহায় হ'ব বুলি মই অনুভৱ কৰোঁ